ভাৰতৰ বৃহৎ জনসংখ্যা। আমি সকলোৱে জানো যে ভাৰতত এক বৃহৎ জনসংখ্যা লোকে বসবাস কৰে। বৰ্তমান বিশ্বত 193খন দেশ আছে আৰু জনসংখ্যা দিশৰ পৰা ভাৰতৰ স্থান তাৰ ভিতৰত দ্বিতীয়। ভাৰত বৰ্তমান 135 কোটি লোকে বসবাস কৰে। ই সমগ্ৰ বিশ্বৰ 16% জনসংখ্যা। এই বৃহৎ জনসংখ্যাৰ ফলত ভাৰতত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, যেনে মূল্য বৃদ্ধি, খাদ্যৰ অভাৱ, খেতিপথাৰত কেমিকেল ইউজ কৰিবলগীয়া হয়। এই সকলোবোৰ সমস্যা মূলতঃ সাধাৰণতে জনসংখ্যাকে দুখ দিয়া হয়। ইয়াৰ বাবে ভাৰতত নানা ধৰণৰ সমস্যা আছে যাৰ মূল আমি জনসংখ্যাকে কওঁ। কিন্তু বিশ্বৰ বাকী দেশৰ তুলনাত আজি ভাৰতৰ জনসংখ্যা ইমান বৃদ্ধি কিয় হ'ল? আজি আমি সেই বিষয়ে আলোচনা কৰিম। নাম্বাৰ 1, দৰিদ্ৰতা। আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ এটা মুখ্য কাৰণ হৈছে দৰিদ্ৰতা। দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত এটা চিন্তাধাৰা থাকে যে যিমানে সন্তানৰ সংখ্যা বেছি হ'ব, সিমানে পৰিয়ালত ইনকাম কৰা মানুহৰ সংখ্যা বাঢ়িব। নিজৰ পৰিয়ালৰ খৰচ মিলাবৰ বাবে এইসকল লোকে নিজৰ শিশুক কাম কৰিবলৈ পঠিয়ায়। ইণ্ডিয়ান মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ এটা ৰিপৰ্ট মতে বৰ্তমান ভাৰতবৰ্ষত 1,30,00,000 শিশু শ্ৰমিক আছে আৰু অসমত 3,51,000 শিশু শ্ৰমিক আছে। বহুতো লোকৰ এনেধৰণৰ চিন্তাধাৰা থাকে যে বুঢ়া বয়সত তেখেতসকলৰ চোৱা চিতা কৰিবলৈ বাবে বেছি সন্তানৰ প্ৰয়োজন হ'ব আৰু বিশেষকৈ পুত্ৰ সন্তানৰ আশাত তেওঁলোকে বেছি সন্তানৰ জন্ম দিয়ে। নাম্বাৰ 2, চিকিৎসা ব্যৱস্থাৰ উন্নয়ন। যোৱা 50-60 বছৰত বিজ্ঞানত হোৱা অভূতপূৰ্ব উন্নতিৰ বাবে বৰ্তমান সময়ত বহুতো মাৰাত্মক ৰোগৰ চিকিৎসা কৰিব পৰা যায়। ইয়াৰ উপৰিও জন্মৰ কিছুমাহ পিছতে হোৱা কেঁচুৱাৰ মৃত্যু, কলেৰা, টাইফয়েড, জণ্ডিছ, ডায়েৰিয়া, নিউমোনিয়া আদিৰ ফলত হোৱা মানুহৰ মৃত্যুৰ সংখ্যাও কমিছে, যাৰ ফলত ভাৰতীয় জনসাধাৰণৰ গড় আয়ুস 1960ৰ 41.42ৰ পৰা 2018ত 69.42 লৈকে বৃদ্ধি পাইছে। ফাৰ্টিলিটি ৰেট সাধাৰণতে মহিলাৰ ক্ষেত্ৰতে বুজোৱা হয়। এজনী মহিলাৰ যদি 2টা সন্তান আছে, তেখেতৰ ফাৰ্টিলিটি ৰেট হৈছে 2। যদি তেখেতৰ 5টা সন্তান আছে, তেখেতৰ ফাৰ্টিলিটি ৰেট 5। 1960ত ভাৰতীয় মহিলাৰ ফাৰ্টিলিটি ৰেট আছিলে 5.91, অৰ্থাৎ প্ৰতি 100জনী মহিলাৰ বিপৰীতে 591 সন্তানৰ জন্ম হৈছিলে, যাৰ ফলত জনসংখ্যা বহুত দ্ৰুতগতিত বৃদ্ধি পাইছিলে। 1970ত ফাৰ্টিলিটি ৰেট 5.59 হৈছিল, 1980ত 4.83 হৈছিল, 1990ত 4.04 হৈছিলে, 2000ত 3.31 হৈছিলে, 2010ত 2.58 আৰু 2018ত 2.22 হৈছিলে। সময়ৰ লগে লগে ফাৰ্টিলিটি ৰেট কমি আহিছিল যদিও এই সময়ছোৱাৰ ভিতৰত ভাৰতত প্ৰায় 90 কোটি জনসংখ্যা বৃদ্ধি পাইছিলে। এই জনসংখ্যা 1960ৰ 45 কোটিৰ তুলনাত 3 গুণ আছিল। নাম্বাৰ 5, অবৈধ স্থানান্তৰ অৰ ইলিগেল মাইগ্ৰেশ্যন। ইয়াৰ বিষয়ে আৰু বিশেষ ক'বলগীয়া নাই। আমি অসমবাসী ৰাইজ ভালদৰে পৰিচিত কিদৰে বাংলাদেশৰ পৰা লোকসকলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ইয়াত স্থায়ী স্থিতাপি লৈছে। পাকিস্তানৰ পৰাও বহু সংখ্যক লোকে নিজ নিজ দেশ এৰি পাঞ্জাৱ আৰু গুজৰাট ৰাজ্যত শৰণাৰ্থী ৰূপে বাস কৰি আছে। নেপাল আৰু ভূটানৰ পৰা বহু সংখ্যক লোকে কৰ্মসংস্থাপনৰ বাবে ভাৰতত আহে আৰু ইয়াত ভাৰতত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়, যাৰ ফলত জনসংখ্যা কিছু পৰিমাণে বৃদ্ধি হৈছে। শেষত এই ক'ম যে এক বৃহৎ জনসংখ্যা দেশখনৰ বাবে কেতিয়াও অভিশাপ নহয়। ই দেশৰ বাবে বুজা তেতিয়া হৈ পৰে যেতিয়া ই অৰ্থনৈতিকভাৱে দেশক অৰিহণা দিব নোৱাৰে। বহুতো ডাঙৰ ডাঙৰ কোম্পানীয়ে ভাৰতক এখন ডাঙৰ মাৰ্কেট হিচাপে গণ্য কৰে, কাৰণ ভাৰতৰ বৃহৎ জনসংখ্যা আছে। দশকত ভাৰতত প্ৰায় 30 কোটি জনসাধাৰণ দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে উন্নীত হৈছে। যদিহে ভাৰতে নিজৰ বৃহৎ জনসংখ্যাক শিক্ষিত কৰি নিবনুৱা হাৰ কমাব পাৰে, তেনেহ'লে 2050 চনলৈকে ভাৰত বিশ্বৰ ভিতৰত এখন ছুপাৰ পাৱাৰ হিচাপে পৰিগণিত হ'ব।